কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে মোৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ তো আহকচোন আজি ব্লগটো টোটেলি ডিফাৰেণ্ট ক'ত আছোঁ মই দিনটোৰ ক'ৰ পৰা আৰম্ভ কৰোঁ আৰু ৰাতিটো ক'ত মোৰ শেষ হয় তাৰ পৰা আজি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰা হৈছে তো মোৰ প্ৰফেশ্যনেল লাইফৰ ওপৰত ভিডিঅ'টো ষ্টাৰ্ট কৰা হৈছে আজি কেনেকৈ দিনটো যায় আৰু কেনেকৈ মোৰ দিনটো অন্ত পৰে তো তাৰ এটা সৰু ব্লগ দেখাব চেষ্টা কৰিম চ' বলক তো প্ৰথম আমাৰ হস্পিটেলখনৰ মই ক'ত থাকোঁ লোকেশ্যনটো প্ৰথম ক'ব বিচাৰিছোঁ বৰ্তমান মোৰ হস্পিটেলখনৰ নাম হ'ল লায়ন কে শহৰীয়া আই হস্পিটেল যিহেতু মই মেডিকেল প্ৰফেশ্যনেলৰ লগত জড়িত এজন ব্যক্তি তো হস্পিটেলখন আছে ডিব্ৰুগড় আপোনাৰ ফুলবাগানৰ ওচৰত আপোনাৰ নিয়াৰ ইণ্ডিয়া ক্লাবৰ ওচৰত তো হস্পিটেলখন বৰ্তমান 11 years হৈ গ'ল হস্পিটেলখন স্থাপিতৰ তো বৰ্তমান মই ইয়াতে অপট'মেট্ৰি হিচাপে ইয়াত কৰ্মৰত হৈ আছোঁ আৰু হস্পিটেলখনৰ মোৰ দিনটো কেনেকৈ যায় কেনেকৈ আৰম্ভ হয় ক'ত মই থাকোঁ ক'ত কি কেনেকৈ কৰোঁ তো তাৰ এটা অকণমান দেখাব বিচাৰিম তো মোৰ বিহাইণ্ড দ্য কেমেৰা আজি মোৰ ছাপোৰ্ট কৰিছে মোৰ ৰাজীৱ মোৰ যিহেতু ভাতৃপ্ৰতিম মোৰ ভাতৃ সদৃশ এজন তো সি মোক অকণমান সহায় কৰিছে কেমেৰাটো ধৰাত তো বলক আজি কেনেকৈ ক'ত কি আছে হস্পিটেলখনৰ অকণমান দিব চেষ্টা কৰিম তো বৰ্তমান এইটো আহিয়ে আমাৰ হস্পিটেলৰ ওচৰত এটা মেডিচিন কাউণ্টাৰ পাব তো আৰু এফালে এটা কফি শ্বপ আছে এফালে তো অকণমান দেখাব চেষ্টা কৰিম এফালে কফি শ্বপটো আছে ইয়াত কফি খাব পাৰিব বৰ্তমান এইফালে আহি কেনে ৰিচিপশ্যন হল এটা আছে সৰুকৈ যিহেতু আমাৰ পেচেণ্ট আহি কেনে বৰ্তমান ইয়াতে বহিব পাৰে আৰু এফালে কৈ মৰমীয়াল দাদা মোৰ যিহেতু কৌশিক ভট্টাচাৰ্যজী তেখেতৰ নাম তেওঁ ৰিচিপশ্যনিষ্ট আমাৰ হস্পিটেলৰ তো চে হাই তো তেখেতে বহুত বঢ়িয়াকৈ মানুহক যি পেচেণ্ট আহে তেখেতৰ লগত ডিল কৰে আৰু ইয়াৰ পৰা প্ৰথম যিহেতু আমাৰ ৰেজিষ্ট্ৰেশ্যন হয় আৰু ইয়াৰ পৰা আমাৰ ফাইল নেক্সট মোৰ ৰুমলৈ যায় যিহেতু মোৰ ক'ত কেনেকৈ ৰুম আছে মই অকণমান দেখাব চেষ্টা কৰিম তো বৰ্তমান আহি কেনে এইফালে তো এইফালে অলপ আহি কেনে মোৰ ৰুম পাব এটা হ'ল ৰিফ্ৰেকশ্যন ৰুম যিহেতু এইটো ৰিফ্ৰেকশ্যন ৰুম যিহেতু মোৰ অপট'মেট্ৰি যিহেতু মোৰ ৰুম হয় এইটো প্ৰথম ফাইলখন আহি কেনে এইটো ৰুমতে হয় প্ৰথম ইয়াতে মোৰ অবজাৰ্ভ কৰোঁ আৰু এইটো হ'ল মোৰ ৰুম দিনটো মোৰ ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 6:30-7 বজালৈকে মোৰ দিনটো ইয়াতে এই ৰুমৰ পৰাই মোৰ ষ্টাৰ্ট হয় আৰু এই ৰুমতে মোৰ শেষ হয় দিনটোৰ আৰু বৰ্তমান যিহেতু মোৰ এইটোৱে ৰুম হয় আৰু এই ৰুমৰ পৰাই মোৰ ষ্টাৰ্ট হয় ৰাতিপুৱা 9 বজাৰ পৰা ডিউটি আৰু 6:30 বজালৈকে ইভিনিং তো বৰ্তমান অপট'মেট্ৰি কি বেচেলৰ অফ অপট'মেট্ৰি কি তাৰ বিষয়ে অকণমান আপোনালোকক জনাওঁ যিহেতু এইচ আপুনি পাছ কৰি ছায়েন্সত BS আপুনি মেথছ আৰু বায়' লৈ কেনে এইটো অপট'মেট্ৰি পঢ়িব পাৰে আজিকালি অসমতো ইয়াত বিভিন্ন স্ক'প বিভিন্ন ইউনিভাৰ্চিটিত ইয়াৰ অপট'মেট্ৰি যিটো কোৰ্চ সেইটো আপোনালোকে ইয়াতে অসমতো পাই যায় যিহেতু মোৰ ৱেষ্ট বেংগলৰ পৰা পাছ আউট আছিলোঁ তো বৰ্তমান এই বিষয়ে বহুত ধুনীয়াকৈ আপোনালোকে পঢ়ি কেনে ছায়েন্স অপট'মেট্ৰি কি হয় অপট'মেট্ৰি হ'ল আপোনাৰ আপোনাৰ অপট'মেট্ৰি বহুত ভাগ আছে বেচেলৰ আছে আপোনাৰ আৰু ডিপ্ল'মাও আছে 2 বছৰীয়া কোৰ্চ মোৰতো 4 বছৰীয়া ইণ্টাৰ্ণশ্বিপ সহ আপোনাৰ 4-5 বছৰ হৈ যায় 4 বছৰ 4.5 বছৰ আৰু আপুনি ইয়াত অল অফ ডিজিজ এণ্ড ডায়েগনষ্টিক আমি কৰিব পাৰোঁ সকলো ধৰণৰ চকুৰ বেমাৰ আমি অবজাৰ্ভ কৰিব পাৰোঁ কি আছে কি নাই আৰু স্পেচিয়েলিষ্ট আমি স্পেক্টিকেল চশমা হওক কণ্টেক্ট লেন্স হওক সেইখিনি আমি প্ৰভাইড কৰিব পাৰোঁ আৰু সেইখিনি আৰু স্কেনিং যিমানখিনি আছে আমি অপাৰেশ্যন এজন মানুহক অপাৰেশ্যন কৰাৰ আগত যিমানখিনি স্কেন লাগে সেইখিনি আমি কৰিব পাৰোঁ ইয়াৰ বিষয়ে আৰু ইয়াৰ পৰা অপট'মেট্ৰিৰ বিষয়ে আপুনি ইয়াৰ পাছত আৰু বহুত কিবা কিবি কৰিব বেচেলাৰ কৰি মাষ্টাৰ্ছ কৰিব পাৰে আৰু ইয়াৰ
ইয়াৰ পাছত আপুনি DO কৰিব পাৰে, ডক্টৰ অফ অপট'মেট্ৰি, যিটো আপুনি চাৰ্জন পিছত আপুনি চাৰ্জাৰী শিকিব পাৰে লাষ্টত গৈ কেনে। তো ইমানখিনিয়ে। আৰু তাৰ বিষয়ে ইয়াৰ মোৰ যেনেকৈ পেচেণ্ট আহিব তাৰ বিষয়ে অকণমান পেচেণ্ট দুই এজন চাম, তাক অকণমান দেখাব চেষ্টা কৰিম। বাকী বৰ্তমান মোৰ ইয়াতে CMO ডক্টৰ অৰুন্ধতী তামুলী বাইদেউ আছে ইয়াতে। তেওঁ কৰ্নিয়া স্পেচিয়েলিষ্ট এণ্ড ৰেটিনাৰো আমাৰ এজন আহে ডক্টৰ অভিজিত হেণ্ডি। তো অভাৰঅল হস্পিটেলখনত বহুতখিনি আমি প্ৰভাইড কৰোঁ। আৰু এই হস্পিটেলৰ পৰা আমাৰ বহুতখিনি ফ্ৰী অফ কষ্ট চাৰ্জাৰী হয়। এণ্ড বহুতখিনি মানুহৰ আমি নেদেখা মানুহ আমি ইয়াৰ পৰা চকুত দেখা হৈছে বহুতখিনি ফ্ৰী অফ কষ্ট। তো ব'লক আকৌ নতুন এডোখৰ জেগালৈ। তো বৰ্তমান আকৌ দেখাব বিচাৰিম এইফালে ডক্টৰ ৰুম আছে এইফালে। তো OPD 9 to 5লৈকে বৰ্তমান এইটো এটা ডক্টৰ ৰুম। তো এইফালে এটা আছে আৰু বৰ্তমান এইটো এটা ৰুম আছে ডক্টৰ। ইয়াত আমি সকলোখিনি স্কেন বাগেৰা কিবা কিবি যিমানখিনি আছে তাত আমি দেখাব চেষ্টা কৰোঁ। আৰু বাকীখিনি এইফালে অফিচ ৰুম আছে আৰু ওপৰত OT আছে। চ' বাকী মই পেচেণ্টখিনি যিমানখিনি হয় দেখাব চেষ্টা কৰিম। বাকী আৰু ব্লগটো যিহেতু পেচেণ্ট আহি আছে তো কৰিবলৈও যিহেতু বেয়া, তেনেকৈ যিমানখিনি পাৰোঁ আপোনালোকক গাহৰি দেখাব চেষ্টা কৰিম। বাট কিমান দিন হৈ গ'ল এইটো? মাৰ্চৰ গৈছে। ডাঙৰ পিছত কোন চকু আছিলে? কোন চকু আছিল? কিবা দেখিছেনে? দেখিছিলোঁ। আগতো দুটা আছে, আগত ডাক আছে একদম ওপৰে এটা। কিবা দেখিছে? দেখিছোঁ। এতিয়া কওকচোন। ওপৰত আছে এটা, তলতে 5টা আছে। এইটোতে নাপাম। কিনি দিম ইয়াত অপটিকেল এখন শ্বপো আছে। অপটিকেল শ্বপখনৰ নাম হ'ল শ্ৰীকৃষ্ণা অপটিকেল। তো বৰ্তমান মোৰ বন্ধুৰ প্ৰতিম শিবু পাল এভাগে বিকি। তো হি ইজ দ্য অ'নাৰ। তো তেখেতৰ পৰা অকণমান দুআষাৰ জানিব চেষ্টা কৰিম যে ইয়াত কেনেকুৱা ধৰণৰ লেন্স প্ৰভাইড কৰা হয়, মানে সকলো ধৰণৰ লেন্স পোৱা যায় বৰ্তমান। আৰু ব্ৰেণ্ডেড পৰা ধৰি একেবাৰে ৰিজনেবল প্ৰাইজৰ পৰা ধৰি হায়াৰ এমাউণ্ট প্ৰাইজৰলৈকে। তো বহুতবোৰ স্পেক্টিকেল হওক বা চশমা হওক, ছানগ্লাছেছ হওক পোৱা যায়। আৰু সকলো আহক, ইয়াত পাব বহুত ধৰণৰ ভেৰাইটিজ। আৰু ফিটিং হওক বা যি হওক সকলো ধৰণৰ ভাল হয়। আৰু মোৰ নাম ক'লে অকণমান ডিছকাউণ্ট কৰি দিব পাৰে আৰু তেখেতে। তো থেংক ইউ। অকণমান যথেষ্ট পেচেণ্ট ভৰ্তি হৈ আছে আৰু পেচেণ্ট অহা যোৱা কৰিছে। ভিডিঅ'টো ইমান কৰিব পৰা নাই মই। আমাৰ ইয়াত হস্পিটেলখনত বহুতখিনি মাল্টি স্পেচিয়েলাইজড হয় চকু আইৰ কাৰণে। স্পেচিয়েলি আই হস্পিটেল হয়। ইয়াত বিভিন্ন ধৰণৰ চাৰ্জাৰী কৰা হয়। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু মই ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ ভিডিঅ'টো, যিহেতু যথেষ্ট পেচেণ্ট আহি আছে আৰু ভিডিঅ' কৰিবলৈ অভিয়াছলি বেয়া লাগে পেচেণ্টৰ আগত। আৰু বছ ইমানেই আৰু। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।